হেল্ল' গাইজ, কি খবৰ? আপোনাৰ খবৰ নিশ্চয় ভাল। আৰু মই এতিয়া বজাৰ যাব ওলাইছোঁ খোজকাঢ়ি আবেলি। আপোনালোকক দেখাম বুলি আছোঁ বজাৰখন, আৰু আপোনালোকচোন তেন্তে বজাৰখন চাব আপোনালোকে। আৰু গৈ আছোঁ মই খোজকাঢ়ি আৰু বৰ্তমান আহি আছোঁ সেই গাড়ী পূৰা, আৰু মোৰ পাংখাখন পূৰা উৰি যায় থাকে বতাহতে পূৰা ফ্ৰকটো। আৰু চাৰিআলিৰ পৰা আহি পাই গ'লোঁ, আৰু ইয়াতে হাজবেণ্ড আহি পাব, হাজবেণ্ডৰ লগতে যাম। আৰু কভাৰ ল'ব আছে, কভাৰ ল'ম। আৰু এইফালে লক্ষীনাৰায়ণ মন্দিৰ, আমি ইয়াতে আহোঁ বৃহস্পতিবাৰে। আৰু এইফালে ফুটপাথত কিবা কিবি বিকি আছে। বজাৰবিলাক এইফালে লৈ আহিছে, ইয়াত দেখিছেনে? পাৰ্কিঙৰ সেইফালে লৈ আহিছে। আগৰ চক বজাৰৰ ভিতৰৰ বজাৰগিলা লৈ আহিছে। আৰু এইফালে মই গৈ আছোঁ, আৰু হাজবেণ্ড আহি গ'ল। এতিয়া কভাৰ ল'ম মই, কভাৰ ল'ম মোবাইলটো। এতিয়া আমি চাওমিন খাম। এয়া খোৱাটো মেইন বজাৰত আহিলে। এইফালে পূৰা লিচু বিকি আছে, আৰু এইফালে ফল মূল। এতিয়া চক বজাৰৰ ভিতৰলৈ যাম। চেণ্ডেল, চশমা, বাপৰে। এইফালে কৰি ওলালোঁ, আৰু এইফালে অকণ দেখিছোঁ সেয়া বজাৰ পূৰা বন বগৰী লগ এটামান। বন বগৰী 10 টকাত দিয়কচোন। খোজকাঢ়ি কাৰ লোভ লাগি গৈছে দেই। মই আজি নাখাওঁ, কাৰণ চাওমিন খালোঁ সেইকাৰণে। ভিৰ নাথাকিলেও খোজকাঢ়িলে তাত পূৰা ভিৰ থাকে দেই। আৰু এইফালে এইটো ল'লোঁ বজাৰৰ পৰা, নেভিয়া, আৰু গৰমত লাগে সেইকাৰণে। আৰু সেন্দুৰ এটা লৈ ল'লোঁ, সেন্দুৰ নাছিলে, শুকাই যায়। আৰু এইটো ল'লোঁ লিপষ্টিক নাছিলে সেইকাৰণে এটা লৈ ল'লোঁ, এয়া ৰেড কালাৰ। আৰু এইটো মেইন বস্তু, এয়া দেখিছেনে? কাৰ লোভ লাগিছে বাৰু এইটো দেখি। ক'লা নিমখ দি খোৱা বেলেগ মজা। মই খায়েই দিলোঁ। আৰু মোবাইল কভাৰ এইটোৱে লৈ ল'লোঁ, বেলেগ নাছিলে, মডেল অহাই নাই। আৰু এইটোৱে লৈ ল'লোঁ। কেনেকুৱা পালে কমেণ্টত জনাবচোন। এয়া দেখিছেনে? এইটোৱে লৈ ল'লোঁ, নতুনকৈ মোবাইল এটা ল'লোঁ যে সেইকাৰণে এইটো লৈ ল'লোঁ। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।